উচ্চতম ন্যায়ালয়ত কাৰ শুনানি উচ্চতম ন্যায়ালয়ত কাইলৈৰ পৰা কাৰ শুনানি আৰম্ভ হ'ব। যোৱা 15 মাৰ্চত মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে উল্লেখ কৰিছিল যে সৰ্বমুঠ 237টা কা বিৰোধিতা কৰা গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব। অসম সন্মিলিত মহাসংঘৰ সৈতে 28টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন সহযোগী গোচৰীয়া ৰূপে আছে। ইফালে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেচই আজি উচ্চতম ন্যায়ালয়ত কাৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই এই বিধি বাতিলৰ দাবীত আবেদন দাখিল কৰিছে। নেচৰ অধ্যক্ষ চেমুৱেল জেৰা, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু খাচী ছাত্ৰ সন্থাৰ সভাপতি সমন্বিতে যোৱা প্ৰতিনিধি দলটোৱে অধিবক্তাৰ সৈতে কৰা আলোচনাৰ অন্তত নেচৰ অধ্যক্ষ চেমুৱেল জেৰা স্বাক্ষৰিত আবেদনখন দাখিল কৰা হয়। উল্লেখ্য যে কা বাতিলৰ বাবে আছুৱে আবেদন দাখিল কৰাৰ পাছত 2019 চনতেই নেচয়েও আবেদন দাখিল কৰিছিল। আজি নেচয়ে কাৰ নিয়মাৱলী বাতিলৰ দাবীতো আবেদন দাখিল কৰে। নেচৰ অভিমত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য 6ষ্ঠ অনুসূচীৰ এলেকাৰ বাবে যদি কা প্ৰযোজ্য নহয়, অৰ্থাৎ সেইবোৰত যদি কা বেয়া, তেন্তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই কা বেয়া। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কা কেতিয়াও মানি নলয়।